ভিডিওটোৰ থাম্বনেইল দেখা পাই আপোনালোক সকলোৱে হয়তো গমেই পাই গৈছে যে ভিডিওটোত আজি কি হ'ব। ভিডিওটো আগবঢ়াৰ আগতে কৈ দিওঁ যে টেক গুৰু আছাম ইউটিউব চেনেলক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লওক। টেকন'লজিৰ লগত নতুন নতুন ভিডিঅ' পাবলৈ, টেকন'লজিৰ লগত যিবিলাক জড়িত নতুন নতুন ভিডিঅ' সেই সকলোবোৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো বন্ধুসকল, আপোনালোকে জেনেৰেলি কাৰোবাক মেছেজ দিলে ছাৰ্চ কৰিলে এনেকুৱা ধৰণৰ নৰ্মেল টেক্সটবিলাক দিয়ে, কিন্তু বন্ধুসকল আপুনি ভাবিছেনে কেতিয়াবা আমাৰ যিবিলাক টেক্সট আছে, যিবিলাক ফ্ৰণ্ট আছে, ফ্ৰণ্টবিলাকৰ ষ্টাইলবিলাক এনেকুৱা ধৰণৰ হ'ব পাৰে। এইবিলাক চাওক, এনেকুৱা ধৰণৰ কি ধুনীয়া ধুনীয়া টেক্সট আছে। চাওক, এনেকুৱা ধৰণৰ দিলে আপুনি হয়তো কিবা এটা স্পেচিয়েল বুলি ভাবিব আপোনাক। তো বন্ধুসকল, তাৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব, বেলেগ একো কৰিব নালাগে। পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰটো অন কৰি লওক। প্লে ষ্ট'ৰটো অন কৰি লোৱাৰ পিছত মই এপ্লিকেশ্যনৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। প্লে ষ্ট'ৰটো অন কৰি লওক, তাৰপিছত লিখক ফণ্টছ লিখাৰ লগে লগে প্ৰথম যিটো এপ্লিকেশ্যন আহিব সেইটো ইনষ্টল কৰি লওক। চাওক, মই আপোনালোকৰ আগতে ইনষ্টল কৰি দিছোঁ। ইমান এটা ৰেটিংছ নাই, তথাপি এপ্লিকেশ্যনটো বহুত সুন্দৰ আছে। চাওক, ডাউনলোড হ'ল, এতিয়া ইনষ্টল হ'ব। বাকী সকলোবিলাক এপ্লিকেশ্যন আছে, বাকীবোৰ ইমান এটা ভাল নহয়, কোনোবাটো মোবাইলত ছাপোৰ্ট নকৰে, কিবা কিবি এনেকুৱা। তো চাওক, এইটো ইনষ্টল হৈ গ'ল। তাৰপিছত মই ইয়াৰ পৰা ডাইৰেক্ট অ'পেন কৰি দিছোঁ। অ'পেন কৰি দিয়াৰ পিছত প্ৰথমতে আপোনালোকৰ মাজত এনাবল ফ্ৰণ্ট কীবৰ্ড, তো আপোনালোকৰ কীবৰ্ডখন এনাবল কৰি দিব লাগিব, মানে পাৰ্মিশ্যন দি দিব লাগিব আপোনাৰ ডিভাইচটোত ছাপোৰ্ট কৰিবৰ কাৰণে। তো ছেকেণ্ড আহিব ছুইচ টু ফ্ৰণ্টছ। তো ইয়াত মোৰ আছে লাচিত আছামিজ, লাচিত হিন্দী আৰু জিবৰ্ড, গুগল কীবৰ্ড মানে। তাৰপিছত আছে ফ্ৰণ্টছ, ফ্ৰণ্টত ক্লিক কৰি দিব লাগিব। তাৰপিছত ইয়াত আহিব টেষ্ট কৰিবৰ কাৰণে, ইয়াত টেষ্ট কৰিব দিব। চাওক, আপোনালোকে ইয়াত টেষ্ট কৰি চাব পাৰে। আপোনালোকৰ ধৰা হ'ল মই এইটো লৈছোঁ, ইয়াত এইবিলাক লিখিব পাৰি, এইবিলাক বেলেগ বেলেগ ফণ্ট। চাওক, বেলেগ বেলেগ ফণ্ট হৈ যাব ধৰিছে। ইয়াত দেখিছে, আপোনালোকে বেলেগ বেলেগ ফণ্ট লিখিব পাৰিব, বেলেগ বেলেগ ফণ্টেৰে মেছেজ দিব পাৰিব। ভিডিঅ'টো ইমান দীঘল কৰি নাথাকোঁ মই। চাওক, এইবিলাক বেলেগক যি ছিষ্টেমত আপোনালোকে দি দিব পাৰে। এইবিলাকে আপোনালোকে যদি কিবা কাৰোবাৰ বাৰ্থডে উইছ কৰে, কিবা উইছ কৰে, তেতিয়াহ'লে বহুত ধুনীয়া লাগিব। তো বন্ধুসকল, আজিৰ কাৰণে ভিডিঅ'টোত ইমানেই। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সম্পূৰ্ণ অসমীয়াত ভিডিঅ'বোৰ পোৱাৰ কাৰণে। ধন্যবাদ। জয় অসম।